আইৰক গাঁও পঞ্চায়তৰ গাঁও সভাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাক লৈ উত্তপ্ত পৰিস্থিতি। পঞ্চায়ত সচিব আৰু জিপচিৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজৰ। দক্ষিণ শালমৰাৰ ৰাজচক্ৰৰ অন্তৰ্গত আইৰক গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী তালিকা প্ৰস্তুতত পঞ্চায়ত সচিব আৰু জিপচিয়ে ব্যাপক খেলিমেলি সংঘটিত কৰাৰ অভিযোগত স্থানীয় ৰাইজ। পঞ্চায়ত সচিব আৰু জিপচিয়ে এখন গাঁও সভা পাতে। সভাত ৰাইজৰ মাজত সচিব আৰু জিপচিৰ লগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দক্ষিণ শালমৰাৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট এণ্ড টাইম। আসসালামু আলাইকুম ও নমস্কার। মই মতিউর রহমান, ওয়ার্ড মেম্বার আইরক গাঁও পঞ্চায়ত। আজি আইরক গাঁও পঞ্চায়তত গাঁও সভা পাতি PMY ঘৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ 2011 লোকপিয়াল সেন্সাসৰ ভিত্তিত কেইদিনমান আগতে চৰকাৰে জিঅ'টেক কৰাৰ অৰ্ডাৰ দিয়ে। সেই অৰ্ডাৰৰ ভিত্তিত আমি আইৰক গাঁও পঞ্চায়তৰ ফালৰ পৰা 565খন জিঅ'টেক কৰি এখন লিষ্ট প্ৰস্তুত কৰি পঠাই দিওঁ অফিচত। কিন্তু অতি পৰিতাপৰ বিষয়, যোৱা পৰহি দিনা আমি গম পোৱা সেই 565ৰ পৰা GPC আৰু ছেক্ৰেটাৰীয়ে নিজাববীয়াকৈ কোনো ধৰণৰ ইনকুৱাৰী নকৰাকৈ ইহঁতে 80জন মানুহৰ নাম দি এটা লিষ্ট প্ৰস্তুত কৰে। কিন্তু সেই লিষ্টত স্থানীয় ৰাইজ প্লাছ আমি নাজানো এবং আমাক নজনোৱাকৈ কৰাৰ কাৰণে আমি অসন্তুষ্ট হোৱাৰ কাৰণে আজি অত্ৰ অঞ্চলৰ মানুহ মাতি গাঁও সভা পাতা হয়। উক্ত গাঁও সভাত GPC ছেক্ৰেটাৰী এওঁলোকক উপস্থিত থাকিবলৈ কোৱা হয়, কিন্তু পৰিতাপৰ বিষয় তেওঁলোক উপস্থিত নাথাকে। সেয়েহে আমি আমাৰ চৰকাৰৰ ওচৰত এবং আমাৰ ডেপুটি কমিশনাৰ মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে 2011 লোকপিয়াল সেন্সাসৰ ভিত্তিত যিটো জিঅ'টেকৰ অৰ্ডাৰ দিছিল, সেই লিষ্টখন বহাল ৰাখি নতুন যিটো আইন আনিছে, এই আইনৰ ওপৰতো আমাৰ কিছু ওজৰাপিত্ত আছে। কাৰণ আমাৰ এই আইৰক GP কমপ্লিটলি কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে ইয়াৰে মানুহে কোনো ৰকম নিম্নমানৰ টিন পাতেৰে ঘৰ বনাই জীয়াই আছে। কাৰণ আমাৰ ইয়াত হোলা আৰু সোণেৰে ঘৰ বনালে 6 মাহ মূৰে মূৰে বানপানী এবং গৰাখহনীৰ এটা সমস্যাত মানুহে ভুগি থাকে। ঘৰটো সাল সলনি কৰিব লাগে। সেইটো কাৰণে মানুহে কোনো ৰকম নিম্নমানৰ 20 mm টিনেৰে ঘৰ বনাই জীয়াই আছে। সেয়েহে আমি আইৰক গাঁও পঞ্চায়তৰ ফালৰ পৰা উক্ত জিঅ'টেক কৰা 565খন যিটো লিষ্ট, সেই লিষ্টখন প্ৰশাসন এবং চৰকাৰৰ সেই লিষ্টখন বহাল ৰাখিবলৈ জিলা প্ৰশাসন এবং চৰকাৰৰ ওপৰত বিনম্ৰভাৱে আহ্বান। হোলা আৰু সোণেৰে ঘৰ বনালে 6 মাহ মূৰে মূৰে বানপানী এবং গৰাখহনীৰ এটা সমস্যাত মানুহে ভুগি থাকে। ঘৰটো সাল সলনি কৰিব লাগে। সেইটো কাৰণে মানুহে